নমস্কাৰ, কি খবৰ সকলোৰে? ঠাইডোখৰ দেখি নিশ্চয় চিনি পাইছে যে আমি কলৈ যাত্ৰা কৰিম। হয়, আমি যাত্ৰা কৰিম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ বুলি। টিকট কাউণ্টাৰত টিকট কৰি আমি নিজৰ নিজৰ আসনত বহি ল'লোঁ। চাওকচোন, বিশাল ব্ৰহ্মপুত্ৰৰ সেই দৃষ্টিনন্দন দৃশ্য। ভাবিলোঁ অলপ ভিডিঅ' কৰি ৰাখোঁ। মোৰ আৰু মোৰ বান্ধৱী মাজুলীলৈ বুলি এয়াই প্ৰথম যাত্ৰা। সেইবাবে দুয়োজনীৰে খুব ফূৰ্তি লাগি আছে। আৰু এতিয়া আমি আহি কমলাবাৰী ঘাট পাওঁ অৱস্থা। ফাইনেলি আমি আহি কমলাবাৰী ঘাট পাই গ'লোঁ। এতিয়া মাজুলীলৈ বুলি যাত্ৰা আৰম্ভ কৰিম। কিমান যে মনটো ভাল লাগি গৈছে নহয়, মোৰ সেই অনুভৱখিনি আপোনালোকক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ। চাওকচোন, কি সুন্দৰ পৰিৱেশ। আৰু দেখিছেনে ৰাস্তাৰ কাষৰীয়া মিচিংসকলৰ চাংঘৰ। এতিয়া আমি মাজুলীৰ গড়মূৰ সত্ৰলৈ বুলি ওলাই আহিছোঁ। মই জানিব পৰা মতে সত্ৰাধিকাৰৰ এই গৃহটো 100 বছৰ পুৰণি গৃহ। মণিকূটৰ ভিতৰত প্ৰৱেশ কৰি সেৱা ল'লোঁ। সত্ৰৰ মাজমজিয়াত থকা এই কেঁচা ঠাইখিনিত কোনেও খোজ নেপেলায়, কাৰণ তাত ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰে। আৰু এতিয়া সেৱা লৈ গড়মূৰ সত্ৰৰ পৰা ওলালোঁ। এতিয়া ভাবিলোঁ গড়মূৰ সত্ৰৰ চাৰিওপাশটো আপোনালোকক এবাৰ দেখাই দিওঁ। আৰু এইখনেই হৈছে গড়মূৰ সত্ৰৰ মূল তোৰণ। এতিয়া আমি ওলাই আহিছোঁ আউনীআটী সত্ৰলৈ বুলি। আৰু এইখনেই হৈছে সুন্দৰ কাৰুকাৰ্যৰে নিৰ্মিত আউনীআটী সত্ৰৰ মূল তোৰণ। সত্ৰৰ ভিতৰত সেৱা জনোৱাৰ বাবে এগছি বন্তি আমি ইয়াতেই লৈ ল'লোঁ।
সেৱা জনাই সত্ৰৰ ভিতৰত বন্তি প্ৰজ্বলনৰ বাবে সোমাইছোঁ। আৰু এই যে দেখিছে গৃহসমূহ, উদাসীন লোকে বাস কৰা এই গৃহসমূহক পঢ়া বুলি কোৱা হয়। এতিয়া আমি আউনীআটী সত্ৰৰ পৰা ওলালোঁ। সত্ৰখনৰ লগতে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ সঁচাকৈ আকৰ্ষণীয়। ৰাস্তাৰ দুয়োকাষে থকা দোকানবোৰত বিভিন্ন ধৰণৰ হাতেৰে তৈয়াৰী সামগ্ৰী পোৱা যায়। ইচ্ছা কৰিলে আপোনালোকে ল'ব পাৰিব। আমাৰ পিছে একো লোৱা নহ'ল। মোৰ মাজুলীৰ যাত্ৰা দ্বিতীয় অংশ অন্য এটি ভিডিঅ'ত আগবঢ়াম। এই ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।